বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা, 12:30মান বজাত দুপৰীয়া ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়। তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, পল বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়? তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব, থানালৈ যাব লাগিব। ময়ো তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত আৰু পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ। কিন্তু এনেকুৱা নহয়। মই হ'লোঁ ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা ব্যৱসায় চলাইছোঁ, কিন্তু এনেকুৱা নহয়। মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে। দুবাৰ কৈ বেলেগ মানে পৰকীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছোঁ, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰোঁ। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো, ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে মোৰ তাত, যিহেতু মই মিডিয়াক দিব বিচাৰোঁ, মানে আইনক মই জনাব বিচাৰোঁ। নাই, তেওঁ মোৰ লগত কথা নাপাতে, তেওঁ তাইৰ লগতে থাকে। আৰু এতিয়া আইনে এটা ব্যৱস্থা ৰাখিছে, যিহেতু আমাৰ CM ছাৰে, যে এজনী ৱাইফ থকাৰ অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰে। যদি দ্বিতীয় বিবাহ কৰে তেন্তে 7 বছৰ জেল। মই CM ছাৰক মই হাতযোৰ কৰি মই বিচাৰিছোঁ যাতে যে আপুনি যে মোৰ সংসাৰখন যাতে ভাঙি নাযায়। আৰু মোৰ হাজবেণ্ডে যে এতিয়া বৰ্তমান ৰিংকুমণি দাসে যে সকলৰ লগত বিয়া পাতিম বা পৰকীয়া প্ৰেম চলি আছে, তাৰ যাতে আপোনালোকে ব্যৱস্থা লয়। মই কোৰ্ট কেছ কৰিম মোৰ হাজবেণ্ডৰ ওপৰত। ফেমিলি কোৰ্টত মই কোৰ্ট কেছ কৰিম। ৰিংকুমণি দাস আৰু তাৰ পাছত আপোনাৰ অভিজিত দাস আৰু দীপ্তি দাস, মোৰ শাহু দীপ্তি দাস। আৰু হয়, মই য'ত থাকোঁ মানে মোৰ হাজবেণ্ডৰ ঘৰত, মাটিটো হ'ল মোৰ শাহুৱেকৰ, কিন্তু তাতে ঘৰ বনাইছোঁ মই আছাম টাইপৰ। হয়, মোক ঘৰৰ পৰা উলিয়াই দিছে। কৈছে থাকিব নিদিয়ে, তোমাৰ বস্তু বাহিনী তুমি লৈ যোৱা, তুমি ইয়াত থাকিব নোৱাৰা, তোমাৰ কাৰণে আমাৰ বহুত সন্মান গৈছে। এইটো মোৰ দেৱৰটোৱে আনিছিলে, অভিজিত দাসে বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলে ছোৱালীজনী। মই ছোৱালীজনীক চিনি নাপাওঁ, মোৰ দেৱৰজনেহে আনি মোক দিছিলে যে তুমি এইক মডেলিং শিকোৱা বুলি। হয়, মই যেতিয়া থানাত আছিলোঁ তেতিয়াই মোক কৈছিলে যে মই তোমাক ৰাখিব নোৱাৰিম, মই ৰাখিম, মই ভাল পাওঁ। হয় হয়, চলি আছিলে। আৰু ঘৰতো মই আপোনাৰ এদিন এনেকে বেয়া বস্তু কিবা এটা পাইছোঁ, সিহঁতৰ মাজত সম্পৰ্ক হৈছে। মোক ফচাইছে। হয়, এনেকুৱা পক্সো কেছত ফচাইছে 15 বছৰীয়া ছোৱালীজনীৰ লগত। সেই 15 বছৰীয়া ছোৱালীজনীৰ লগতে এতিয়া মোৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম চলি আছে। তাই বিশ্বনাথ চাৰিআলিৰ হয়, বাপেকৰ নাম হ'ল। ঘটনাটো হৈছিলে আপোনাৰ মই 15 তাৰিখে ৰাতি বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা, 12:30মান বজাত দুপৰীয়া
ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়। তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়? তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব, থানালৈ যাব লাগিব। ময়ো তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ। কিন্তু এনেকুৱা নহয়। মই হ'লো ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা ব্যৱসায় চলাইছোঁ। কিন্তু এনেকুৱা নহয়, মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। ছোৱালীজনী আপুনি আমাৰ আগত কৈছিলে কি কয় ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে দুবাৰ কৈ বেলেগ মানে পৰহীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছোঁ, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰোঁ। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো, ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে মোৰ তাত, যিহেতু মই মিডিয়াক দিব বিচাৰোঁ, মানে আইনক মই জনাব বিচাৰোঁ। নাই, তেওঁ মোৰ লগত কথা নাপাতে, তেওঁ তাইৰ লগতে থাকে। আৰু এতিয়া আইনে এটা ব্যৱস্থা ৰাখিছে, যিহেতু আমাৰ CM ছাৰে, যে এজনী ৱাইফ থকাৰ অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰে। যদি দ্বিতীয় বিবাহ কৰে তেন্তে 7 বছৰ জেল। মই CM ছাৰক মই হাতযোৰ কৰি মই বিচাৰিছোঁ যাতে যে আপুনি যে মোৰ সংসাৰখন যাতে ভাঙি নাযায়। আৰু মোৰ হাজবেণ্ডে যে এতিয়া বৰ্তমান ৰিংকুমণি দাসে যে সকলৰ লগত বিয়া পাতিম বা পৰকীয়া প্ৰেম চলি আছে, তাৰ যাতে আপোনালোকে ব্যৱস্থা লয়। মই কোৰ্ট কেছ কৰিম মোৰ হাজবেণ্ডৰ ওপৰত। ফেমিলি কোৰ্টত মই কোৰ্ট কেছ কৰিম। ৰিংকুমণি দাস আৰু তাৰ পাছত আপোনাৰ অভিজিত দাস আৰু দীপ্তি দাস, মোৰ শাহু দীপ্তি দাস। আৰু হয়, মই য'ত থাকোঁ মানে মোৰ হাজবেণ্ডৰ ঘৰত, মাটিটো হ'ল মোৰ শাহুৱেকৰ, কিন্তু তাতে ঘৰ বনাইছোঁ মই আছাম টাইপৰ। হয়, মোক ঘৰৰ পৰা উলিয়াই দিছে। কৈছে থাকিব নিদিয়ে, তোমাৰ বস্তু বাহিনী তুমি লৈ যোৱা, তুমি ইয়াত থাকিব নোৱাৰা, তোমাৰ কাৰণে আমাৰ বহুত সন্মান গৈছে। এইটো মোৰ দেৱৰটোৱে আনিছিলে, অভিজিত দাসে বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলে ছোৱালীজনী। মই ছোৱালীজনীক চিনি নাপাওঁ, মোৰ দেৱৰজনেহে আনি মোক দিছিলে যে তুমি এইক মডেলিং শিকোৱা বুলি। হয়, মই যেতিয়া থানাত আছিলোঁ তেতিয়াই মোক কৈছিলে যে মই তোমাক ৰাখিব নোৱাৰিম, মই ৰাখিম, মই ভাল পাওঁ। হয় হয়, চলি আছিলে। আৰু ঘৰতো মই আপোনাৰ এদিন এনেকে বেয়া বস্তু কিবা এটা পাইছোঁ, সিহঁতৰ মাজত সম্পৰ্ক হৈছে। মোক ফচাইছে, হয়, এনেকুৱা পক্সো কেছত ফচাইছে 15 বছৰীয়া ছোৱালীজনীৰ লগত। সেই 15 বছৰীয়া ছোৱালীজনীৰ লগতে এতিয়া মোৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম চলি আছে। তাই বিশ্বনাথ চাৰিআলিৰ হয়, বাপেকৰ নাম হ'ল। ঘটনাটো হৈছিলে আপোনাৰ মই 15 তাৰিখে ৰাতি বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা, 12:30 মান বজাত দুপৰীয়া ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়।
তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, পল বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়? তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব, থানালৈ যাব লাগিব। ময়ো তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত আৰু পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ। কিন্তু এনেকুৱা নহয়। মই হ'লো ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা দেহ ব্যৱসায় চলাইছোঁ। কিন্তু এনেকুৱা নহয়, মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় কি যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। আৰু ছোৱালীজনী আপুনি আমাৰ আগত কৈছিলে কি কয় ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে, দুবাৰ কৈ বেলেগ মানে পৰকীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছোঁ, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰোঁ। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে মোৰ তাত, যিহেতু মই মিডিয়াক দিব বিচাৰোঁ, মানে আইনক মই জনাব বিচাৰোঁ। নাই, তেওঁ মোৰ লগত কথা নাপাতে, তেওঁ তাইৰ লগতে থাকে। আৰু এতিয়া আইনে এটা ব্যৱস্থা ৰাখিছে, যিহেতু আমাৰ CM ছাৰে, যে এজনী ৱাইফ থকাৰ অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰে। যদি দ্বিতীয় বিবাহ কৰে তেন্তে 7 বছৰ জেল। মই CM ছাৰক মই হাতযোৰ কৰি মই বিচাৰিছোঁ যাতে যে আপুনি যে মোৰ সংসাৰখন যাতে ভাঙি নাযায়। আৰু মোৰ হাজবেণ্ডে যে এতিয়া বৰ্তমান ৰিংকুমণি দাসে যে সকলৰ লগত বিয়া পাতিম বা পৰকীয়া প্ৰেম চলি আছে, তাৰ যাতে আপোনালোকে ব্যৱস্থা লয়। মই কোৰ্ট কেছ কৰিম মোৰ হাজবেণ্ডৰ ওপৰত। ফেমিলি কোৰ্টত মই কোৰ্ট কেছ কৰিম। ৰিংকুমণি দাস আৰু তাৰ পাছত আপোনাৰ অভিজিত দাস আৰু দীপ্তি দাস, মোৰ শাহু দীপ্তি দাস। আৰু হয়, মই য'ত থাকোঁ মানে মোৰ হাজবেণ্ডৰ ঘৰত, মাটিটো হ'ল মোৰ শাহুৱেকৰ, কিন্তু তাতে ঘৰ বনাইছোঁ মই আছাম টাইপৰ। হয়, মোক ঘৰৰ পৰা উলিয়াই দিছে। কৈছে থাকিব নিদিয়ে, তোমাৰ বস্তু বাহিনী তুমি লৈ যোৱা, তুমি ইয়াত থাকিব নোৱাৰা, তোমাৰ কাৰণে আমাৰ বহুত সন্মান গৈছে। এইটো মোৰ দেৱৰটোৱে আনিছিলে, অভিজিত দাসে বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলে ছোৱালীজনী। মই ছোৱালীজনীক চিনি নাপাওঁ, মোৰ দেৱৰজনেহে আনি মোক দিছিলে যে তুমি এইক মডেলিং শিকোৱা বুলি কয়। হয়, মই যেতিয়া থানাত আছিলোঁ তেতিয়াই মোক কৈছিলে যে মই তোমাক ৰাখিব নোৱাৰিম, মই ৰাখিম, মই ভাল পাওঁ। হয় হয়, চলি আছিলে। আৰু ঘৰতো মই আপোনাৰ এদিন এনেকে বেয়া বস্তু কিবা এটা পাইছোঁ, সিহঁতৰ মাজত সম্পৰ্ক হৈছে। মোক ফচাইছে, হয়, এনেকুৱা পক্সো কেছত ফচাইছে 15 বছৰীয়া ছোৱালীজনীৰ লগত। সেই 15 বছৰীয়া ছোৱালীজনীৰ লগতে এতিয়া মোৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম চলি আছে। তাই বিশ্বনাথ চাৰিআলিৰ হয়, বাপেকৰ নাম হ'ল। ঘটনাটো হৈছিলে আপোনাৰ মই 15 তাৰিখে ৰাতি বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা, 12:30 মান বজাত দুপৰীয়া ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়। তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, পল বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়?
তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব, থানালৈ যাব লাগিব। ময়ো তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত আৰু পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ। কিন্তু এনেকুৱা নহয়। মই হ'লো ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা ব্যৱসায় চলাইছোঁ। কিন্তু এনেকুৱা নহয়, মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। আৰু ছোৱালীজনী আপুনি আমাৰ আগত কৈছিলে কি কয় ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে দুবাৰ কৈ বেলেগ মানে পৰকীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছোঁ, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰোঁ। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে মোৰ তাত, যিহেতু মই মিডিয়াক দিব বিচাৰোঁ, মানে আইনক মই জনাব বিচাৰোঁ। নাই, তেওঁ মোৰ লগত কথা নাপাতে, তেওঁ তাইৰ লগতে থাকে। আৰু এতিয়া আইনে এটা ব্যৱস্থা ৰাখিছে, যিহেতু আমাৰ CM ছাৰে, যে এজনী ৱাইফ থকাৰ অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰে। যদি দ্বিতীয় বিবাহ কৰে তেন্তে 7 বছৰ জেল। মই CM ছাৰক মই হাতযোৰ কৰি মই বিচাৰিছোঁ যাতে যে আপুনি যে মোৰ সংসাৰখন যাতে ভাঙি নাযায়। আৰু মোৰ হাজবেণ্ডে যে এতিয়া বৰ্তমান ৰিংকুমণি দাসে যে সকলৰ লগত বিয়া পাতিম বা পৰকীয়া প্ৰেম চলি আছে, তাৰ যাতে আপোনালোকে ব্যৱস্থা লয়। মই কোৰ্ট কেছ কৰিম মোৰ হাজবেণ্ডৰ ওপৰত। ফেমিলি কোৰ্টত মই কোৰ্ট কেছ কৰিম। ৰিংকুমণি দাস আৰু তাৰ পাছত আপোনাৰ অভিজিত দাস আৰু দীপ্তি দাস, মোৰ শাহু দীপ্তি দাস। আৰু হয়, মই য'ত থাকোঁ মানে মোৰ হাজবেণ্ডৰ ঘৰত, মাটিটো হ'ল মোৰ শাহুৱেকৰ, কিন্তু তাতে ঘৰ বনাইছোঁ মই আছাম টাইপৰ। হয়, মোক ঘৰৰ পৰা উলিয়াই দিছে। কৈছে থাকিব নিদিয়ে, তোমাৰ বস্তু বাহিনী তুমি লৈ যোৱা, তুমি ইয়াত থাকিব নোৱাৰা, তোমাৰ কাৰণে আমাৰ বহুত সন্মান গৈছে। এইটো মোৰ দেৱৰটোৱে আনিছিলে, অভিজিত দাসে বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলে ছোৱালীজনী। মই ছোৱালীজনীক চিনি নাপাওঁ, মোৰ দেৱৰজনেহে আনি মোক দিছিলে যে তুমি এইক মডেলিং শিকোৱা বুলি কয়। হয়, মই যেতিয়া থানাত আছিলোঁ তেতিয়াই মোক কৈছিলে যে মই তোমাক ৰাখিব নোৱাৰিম, মই ৰাখিম, মই ভাল পাওঁ। হয় হয়, চলি আছিলে। আৰু ঘৰতো মই আপোনাৰ এদিন এনেকে বেয়া বস্তু কিবা এটা পাইছোঁ, সিহঁতৰ মাজত সম্পৰ্ক হৈছে। মোক ফচাইছে। হয়, এনেকুৱা পক্সো কেছত ফচাইছে 15 বছৰীয়া ছোৱালীজনীৰ লগত। সেই 15 বছৰীয়া ছোৱালীজনীৰ লগতে এতিয়া মোৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম চলি আছে। তাই বিশ্বনাথ চাৰিআলিৰ হয়, বাপেকৰ নাম হ'ল। ঘটনাটো হৈছিলে আপোনাৰ মই 15 তাৰিখে ৰাতি বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা 12:30 মান বজাত দুপৰীয়া ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়। তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়? তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব, থানালৈ যাব লাগিব। ময়ো
তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ। কিন্তু এনেকুৱা নহয়। মই হ'লো ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা ব্যৱসায় চলাইছোঁ। কিন্তু এনেকুৱা নহয়। মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে। দুবাৰ কৈ বেলেগ মানে পৰহীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছোঁ, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰোঁ। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো, ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে মোৰ তাত, যিহেতু মই মিডিয়াক দিব বিচাৰোঁ, মানে আইনক মই জনাব বিচাৰোঁ। নাই, তেওঁ মোৰ লগত কথা নাপাতে, তেওঁ তাইৰ লগতে থাকে। আৰু এতিয়া আইনে এটা ব্যৱস্থা ৰাখিছে, যিহেতু আমাৰ CM ছাৰে, যে এজনী ৱাইফ থকাৰ অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰে। যদি দ্বিতীয় বিবাহ কৰে তেন্তে 7 বছৰ জেল। মই CM ছাৰক মই হাতযোৰ কৰি মই বিচাৰিছোঁ যাতে যে আপুনি যে মোৰ সংসাৰখন যাতে ভাঙি নাযায়। আৰু মোৰ হাজবেণ্ডে যে এতিয়া বৰ্তমান ৰিংকুমণি দাসে যে সকলৰ লগত বিয়া পাতিম বা পৰকীয়া প্ৰেম চলি আছে, তাৰ যাতে আপোনালোকে ব্যৱস্থা লয়। মই কোৰ্ট কেছ কৰিম মোৰ হাজবেণ্ডৰ ওপৰত। ফেমিলি কোৰ্টত মই কোৰ্ট কেছ কৰিম। ৰিংকুমণি দাস আৰু তাৰ পাছত আপোনাৰ অভিজিত দাস আৰু দীপ্তি দাস, মোৰ শাহু দীপ্তি দাস। আৰু হয়, মই য'ত থাকোঁ মানে মোৰ হাজবেণ্ডৰ ঘৰত, মাটিটো হ'ল মোৰ শাহুৱেকৰ, কিন্তু তাতে ঘৰ বনাইছোঁ মই আছাম টাইপৰ। হয়, মোক ঘৰৰ পৰা উলিয়াই দিছে। কৈছে থাকিব নিদিয়ে, তোমাৰ বস্তু বাহিনী তুমি লৈ যোৱা, তুমি ইয়াত থাকিব নোৱাৰা, তোমাৰ কাৰণে আমাৰ বহুত সন্মান গৈছে। এইটো মোৰ দেৱৰটোৱে আনিছিলে, অভিজিত দাসে বিশ্বনাথ চাৰিআলিৰ পৰা আনিছিলে ছোৱালীজনী। মই ছোৱালীজনীক চিনি নাপাওঁ, মোৰ দেৱৰজনেহে আনি মোক দিছিলে যে তুমি এইক মডেলিং শিকোৱা বুলি। হয়, মই যেতিয়া থানাত আছিলোঁ তেতিয়াই মোক কৈছিলে যে মই তোমাক ৰাখিব নোৱাৰিম, মই ৰাখিম, মই ভাল পাওঁ। হয় হয়, চলি আছিলে। আৰু ঘৰতো মই আপোনাৰ এদিন এনেকে বেয়া বস্তু কিবা এটা পাইছোঁ, সিহঁতৰ মাজত সম্পৰ্ক হৈছে। মোক ফচাইছে। হয়, এনেকুৱা পক্সো কেছত ফচাইছে 15 বছৰীয়া ছোৱালীজনীৰ লগত। সেই 15 বছৰীয়া ছোৱালীজনীৰ লগতে এতিয়া মোৰ হাজবেণ্ডৰ পৰকীয়া প্ৰেম চলি আছে। তাই বিশ্বনাথ চাৰিআলিৰ হয়, বাপেকৰ নাম হ'ল। ঘটনাটো হৈছিলে আপোনাৰ মই 15 তাৰিখে ৰাতি বিচাৰক হিচাপে আপোনাৰ ৰাঙাপাৰালৈ গৈছিলোঁ মডেলিঙৰ শ্ব'ৰ কাৰণে। ৰাতি আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা আপোনাৰ 12টা, 12:30 মান বজাত দুপৰীয়া ঘৰত পুলিচ সোমাই আহিলে। পুলিচ সোমাই আহি সুধিছে আপুনি বোলে 15 বছৰীয়া এজনী মাইনৰ ছোৱালী ৰাখি থৈছে, কি কাৰণত? মই কৈছোঁ যে তাই মোৰ ষ্টুডেণ্ট হয়। তাৰপিছত পুলিচে ছোৱালীজনীক সুধিলে, বোলা ছোৱালীজনীক সুধিলে যে তোমাৰ কোন হয়? ক'লে যে সীমা মোৰ মেম হয়। কিহৰ মেম হয়? তাই ক'লে যে মোৰ মডেলিঙৰ মেম হয়। ইমানতে কথাখিনি আদায়। তাৰপিছত মোক পুলিচে ক'লে যে তুমি থানালৈ যাব লাগিব। ময়ো তেওঁলোকৰ লগতে ওলাই দিলোঁ আৰু থানালৈ যোৱাৰ পিছত মোৰ এয়া বেয়া বেয়া ভিডিঅ' ওলাইছে, কৈ আছে চবে বোলে মই কিবা বেয়া ধান্দা চলাওঁ, কিবা চলাওঁ।
কিন্তু এনেকুৱা নহয়। মই হ'লো ফেশ্বন লাইনৰ মানুহ। মই বিচাৰক হিচাপে বাহিৰলৈ গৈ থকা হয়, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোলাঘাট, দিল্লী, হাৰিয়ানা, কলকাতা। তো মই পৰাপক্ষে মই বাহিৰতে থকা হয়। মোৰ মডেলিং ইণ্ডাষ্ট্ৰিটোৱে মোৰ কাৰণে চব কিছু। মোৰ পাৰ্লাৰটো মোৰ কাৰণে একোৱে নহয়। মোৰ পাৰ্লাৰ চলাইছিলে মোৰ মানুহজনে, ৰিংকুমণি দাসে পাৰ্লাৰ চলাইছিলে। পাৰ্লাৰটো মোৰ নামত হয়, কিন্তু পাৰ্লাৰ তেওঁ চলায়। আৰু চবেই কৈ আছে এতিয়া নিউজতো শুনিছোঁ, মই নিউজ পাইছোঁ যে মই এনেকুৱা কিবা ব্যৱসায় চলাইছোঁ, কিন্তু এনেকুৱা নহয়। মই এনেকুৱা একো কৰাই নাই। আৰু আৰক্ষীও এনেকুৱা একো প্ৰুফো পোৱা নাই যে সীমাই এনেকুৱা কিবা বেয়া ধান্দা চলাইছিলে। আৰু যিহেতু মোক ঘৰৰ পৰা উঠাই নিছে। মোৰ হাজবেণ্ড ৰিংকুমণি দাস। কিয় যোনদিনাখন মোক পুলিচে উঠাই নিছে, তেওঁ মোবাইলটো ছুইচ অফ কৰি তেওঁ লুকাই দিছিলে। আইনো জানে এইটো কথা যে হাজবেণ্ডে মোবাইল ছুইচ অফ কৰি দিছে। ছোৱালীজনী আপুনি আমাৰ আগত কৈছিলে ভিন্ন প্ৰতিক্ৰিয়া দাঙি ধৰা বুলি কৈছিলে। এবাৰ কৈছিলে আপুনি চলাই থকা নাই, আকৌ এবাৰ কৈছিলে চলাই থকা বুলি। ভিন্ন প্ৰতিক্ৰিয়াটো দাঙি ধৰিছিলে দুবাৰকৈ বেলেগ মানে পৰহীয়া প্ৰেম চলি আছে এতিয়া। মোৰ হাজবেণ্ডে, মই থানাৰ পৰা অহাৰ পিছত কৈছে বহুত অসন্মান হৈছো, তোমাৰ ভিডিঅ' ভাইৰেল হৈছে, মই তোমাক ৰাখিব নোৱাৰো। মই ক'লো কিয়? কৈছে বোলে মই ভাল পাওঁ, মই লগত থাকিম। আৰু কৈছে যে মই ভিনদক ভাল পাওঁ, মই ভিনদৰ লগতে থাকিম। সিহঁতৰ ফটো ভিডিঅ' প্লাছ এনেকুৱা ভইচ আৰু বহুত এভিডেঞ্চ আছে।